ভাৰতীয় নাগৰিকসকলে গণতন্ত্ৰৰ ওপৰত আস্থা ৰাখি ইয়াৰ দ্বাৰা আমাৰ দেশখনৰ গণতান্ত্ৰিক। হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ গুণগুণ চেনেলৰ অন্য এটি ব্লগলৈ। আৰু আজি সকলোৱে ড্ৰেছ পাতি মিলাই লৈ আমি এটা শপত গ্ৰহণ অনুষ্ঠানত যাবলৈ ওলাইছোঁ। যিহেতু 14তম ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হয়, সেই সপক্ষে আমাৰ SHG গোটৰ 10জনী মহিলাই শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ লগ হৈছোঁ। আৰু আমাৰ গোটটো যিহেতু জীৱন জ্যোতি আত্মসহায়ক গোট আৰু ভৈৰৱী সংগঠনৰ ভিতৰত হয়। আৰু তেনেকৈ এখন আমি বেনাৰ এখন নিজে প্ৰস্তুত কৰি ল'লোঁ, ধুনীয়াকৈ বনাই লৈছোঁ। আগৰ এখন পুৰণি বেনাৰ আছিলে, তাত আপোনাৰ সংগঠনটোৰ নাম নাছিলে, সেয়েহে এখন নিজে ৰং পেঞ্চিল এনেকৈ গোটেই মিলাই পেলাই বনাই লৈছোঁ। চাবচোন কেনেকুৱা হৈছে, দেখিবলৈ কিন্তু ভালেই লাগিছিলে। তো আজি এনেকৈ কামখিনি হ'ল আৰু 2জনমান মহিলা অহাও নাছিলে ইফালে। আমি এখন প্ৰস্তুত কৰি লোৱা মানে সিহঁতেও আহি পালে। আৰু এইখনেই হৈছে আমাৰ বেনাৰ, গ্ৰাম্য সংগঠন ভৈৰৱী আৰু জীৱন জ্যোতি আত্মসহায়ক গোট। ইমান ধুনীয়া হৈছে চাওকচোন। আপোনালোকে এনেকৈ বনাই ল'ব পাৰে যদি সোনকালে লগা হৈ যায়। আৰু এনেকৈ ৰখি আছোঁ, বাকীখিনি আহি পালে। লগতে মই এৰিয়াটো যিহেতু ভাল লগা আছিলে, অলপ ফটো কৰিবও চালোঁ। আৰু শেষত গোটেইজনী লগ হ'লোঁ। তো লগ হৈ এনেকৈ ফটো দুখনমান ক্লিক কৰা হ'ল। GPS কেমেৰা লাগিব যিহেতু, আৰু এখন এনেকৈ থিয় হৈ লোৱা হৈছে। আৰু শেষত আমি এইটো সংকল্প লৈছোঁ, নাগৰিকসকলে গণতন্ত্ৰৰ ওপৰত আস্থা ৰাখি ইয়াৰ দ্বাৰা আমাৰ দেশখনৰ গণতান্ত্ৰিক পৰম্পৰা আৰু মুক্ত স্বচ্ছ তথা শান্তিপূৰ্ণ নিৰ্বাচনৰ মৰ্যাদা অটুট ৰাখিবলৈ আৰু প্ৰতিটো নিৰ্বাচনতে নিৰ্ভয়ে তথা ধৰ্ম জাতি বৰ্ণ সম্প্ৰদায় ভাষা বা জ্ঞান আন যিকোনো প্ৰলোভনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ ভোটদান কৰিবলৈ শপত ল'লোঁ।